হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজখন ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আমি আজি গৈ আছোঁ মোৰ ভাগিনৰ অন্নপ্ৰসন্নলৈ। আজি সেইদিনাখন আছিলে মানে 6 তাৰিখ, 6 জুলাই। তাৰপিছত ৰাতিপুৱাৰ পৰা ইমান বৰষুণ নহয়, ভাবিছোঁ বৰষুণটো কেতিয়া এৰিব আৰু কেতিয়া যাম। তাতে দুইটাই বাইকত অহা কথা, আৰু ফাইনেলি বৰষুণটো এৰিলে আৰু আমি মানে আহিবলৈ পাৰিলোঁ। এয়া পোৱালিটো দেখিছে নহয়, তাৰ ইমানেই টোপনি নহয়, অন্য সময়ত টোপনি নধৰিলে তাৰ এতিয়া নিয়মখিনি কৰিবলৈ হৈছে ন, তাক পূৰা টোপনি ধৰিছে। মানে তাক উঠুৱাই খুৱাইছে, পূৰা শুই যায়গৈ, আকৌ উঠাই, তেনেকুৱা হৈছে। এয়া নিয়মখিনি মানে সি পাছত মানে এনেকুৱা হ'ল, ইমানে মানুহে মানে তাক মাতি দিছে ন, তাৰ টোপনি ভাং খাই গ'ল। আৰু তাৰপিছত পূৰা নিয়মখিনি কৰা হ'ল। এয়া মমায়েকে নিয়ম কৰি আছে। তাৰপিছত মানে আজি প্ৰথম ভাতৰ সোৱাদ পাব আৰু। এয়া তাৰ এতিয়া টোপনি নাইকিয়া হৈ গ'ল আৰু দেই। তাৰপিছত এয়া কিবা লিখিছে ABCD তেনেকৈ লিখিছে, প্ৰথম লিখিছে আৰু সি মানে পূৰা নিলিখো টাইপ কৰি দিছে। আৰু বেচেৰা আমনিও পাইছে চাগে, ভাবিছে চাগে আজি কি হৈছে ইমান মানুহ। আৰু এয়া কেক কাট কৰিলে, মানে ইটো কেক কাটোতে যে ভিডিঅ' কৰা নহ'লে, আৰু যিহেতু মোৰ ভিডিঅ' কৰাৰ মানে অভ্যাসো ইমান নাই, সেইকাৰণে কিছুমান ভিডিঅ' কৰিবলৈ থাকিয়ে যায়। তথাপিও আৰু 2-এটা ভিডিঅ' কৰোঁ। আৰু আমি খানা খোৱা ভিডিঅ'টো কৰা নহ'লেই, কি আছিলে আপোনালোকতো জনাব নোৱাৰিলোৱে। আৰু এয়া প্ৰথম মমায়েকে ভাত মুখত দিছে, দেখিছে নহয়, আজি মানে পূৰা টেষ্ট পাই গৈছে। আৰু মুখখন দেখিছে নহয় কেনেকুৱা কৰিছে, সি চাগে সোৱাদটো ভাল পোৱা নাই নেকি, মানে মুখখন খাওঁ নাখাওঁ কৰিছে। সেয়া দেখিছে নহয়। আৰু আপোনালোকৰ ফালে এইটো নিয়মক কি বুলি কয় মোক কমেণ্ট এটা কৰি জনাই দিবচোন। আৰু এয়া মমায়েকৰ গিফ্ট দেই, মামীয়েকৰ গিফ্ট পাই গ'ল এয়া। আৰু মোৰ যে ভিডিঅ' মানে এডিট কৰা ইমানেই এলাহ নহয়, হৈ গৈছিলে প্ৰগ্ৰেমটো 6 তাৰিখে, কিন্তু মই আজি ভিডিঅ'টো এডিট কৰি আজি মানে আপলোড কৰিছোঁ, চাওকচোন। আৰু বহুত ভিডিঅ' তেনেকৈ পৰি আছে এডিট কৰাৰ মানে দুখতে। আৰু লাহে লাহে আপোনালোকক ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'বোৰ চাই যাব দেই। এইটো কোন হয়? অয়ন নেকি? অয়ন। অন্নপ্ৰসন্নৰ কিছুমান ফটো ইয়াতে এড কৰি দিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অন্য এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাই